বহুতৰ মূৰ ঘূৰাই যাব ডিম্পুৰ মাহিলী উপাৰ্জনৰ কথা শুনিলে। ইউটিউব হৈছে বৰ্তমান সময়ত টকা উপাৰ্জন কৰাৰ এক সুচল পথ। কিন্তু ইয়াৰ পৰা টকা উপাৰ্জন কৰিবলৈ হ'লে নিজৰ চিন্তা আৰু লগতে নিজৰ সময় পৰিশ্ৰম কৰিব লাগিব। ইউটিউবে দিয়া এটা ভিডিঅ'ত থকা প্ৰতি মাহে মাহে চেঞ্জ হৈ থাকে। বেলেগ দেশৰ ভাষাৰ তুলনাত অসমীয়া ভাষা অন্য ভাষাৰ পৰা অলপ কম উপাৰ্জন। অসমৰ এজন জনপ্ৰিয় অভিনেতা অৰ্থাৎ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱাৰ দুটা চেনেলে মিলাই 2 মিলিয়নতকৈ অধিক অনুৰাগী আছে। আপুনি ডিম্পুৰ ভিডিঅ' চাই কিন্তু আপুনি গম পায়নে ডিম্পুৰ মাহিলীয়া উপাৰ্জন কিমান টকা? তেনেহ'লে আজিৰ ভিডিঅ'টোত জনাম ডিম্পুৰ মাহিলীয়া উপাৰ্জন কিমান। শেহতীয়া দেখা গৈছে ডিম্পুৰ জীৱন সলনি হৈ পৰিছে। মানুহে ধাৰণা কৰিছে তেওঁৰ বহুত উপাৰ্জন হয়, কিন্তু গম নাপায় কোনেও কিমান টকা। এটা ইণ্টাৰভিউত তেওঁ সদৰি কৰিলে যে এজন চৰকাৰী চাকৰিয়ালৰ পৰা বহুগুণেই বেছি তেওঁৰ উপাৰ্জন। ডিম্পু বৰুৱাই 1000 ভিউজত লাভ কৰে $35। শেহতীয়া এমাহৰ যদি ডিম্পু বৰুৱাৰ ভিউজ চাওঁ 1,50,00,000+ ভিউজ আহিছে। ভিউজৰ তুলনাত ডিম্পু বৰুৱাই প্ৰায় $400+ উপাৰ্জন কৰে মাহিলী। এতিয়া $1 মূল্য হৈছে ভাৰতত 77 টকা। আমি জানো যে ডলাৰ উঠানামা কৰে প্ৰতি মাহে। $1 মূল্য যদি 75 টকা ধৰোঁ তেনেহ'লে $4,500 মূল্য প্ৰায় 3,40,000 টকা। দেখা গ'ল যে ডিম্পুৱে প্ৰতি মাহে 3 লাখতকৈও অধিক ইউটিউবৰ পৰা ইনকাম কৰে। তেনেহ'লে দৰ্শকসকলক ছাবস্ক্ৰাইব কৰি